হেল্ল' গাইজ, আমি এতিয়া গৈ আছোঁ চেৰাপুঞ্জীলৈ। আপোনালোকে এতিয়া আগৰখিনি ভিডিঅ'ছ হয়তো চাইছিলে, কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। আৰু আজি আমি গৈ আছোঁ এতিয়া চেৰাপুঞ্জীলৈ। ব'লকচোন যাওঁ চেৰাপুঞ্জীত, কেনেকুৱা হয়, কেনেকৈ থাকোঁ, কি কৰোঁ, সকলোখিনি দেখাই থাকিম আপোনালোকক। ব'লক। itu kita kah? Wow, কিমান ধুনীয়া পৰিৱেশ। শ্বিলঙৰে একা বেকা ৰাস্তা, ইয়াত কিমান এটা ধুনীয়া পৰিৱেশ। Welcome to Wakaba Falls. ৱেলকাম টু কিবা এটা ফলছ, চাবলৈ নহ'লে বেনাৰটো। চেৰাপুঞ্জী এখন বজাৰ হয় চেৰাপুঞ্জীৰ, বহুত ধুনীয়া বজাৰ। ইয়াত আপুনি খাবলৈ পাব, আৰু ঘৰতে যদি কিবা কিবি বস্তু লৈ যাব বিচাৰিছে তেতিয়াহ'লে ইয়াৰ পৰা নিব পাৰিব। ये कितना का है? শ্বিলং দেখিছেনে? শ্বিলং লিখি থৈছে। এয়া আমি শ্বিলং চেৰাপুঞ্জী আহিছোঁ বুলি ঘৰলৈ সৰু সৰু এটা আমি চিন লৈ লৈছোঁ। আৰু ইমানেই বহুত দাম, মানে আৰু তেখেতসকলৰ মানে দামটো যদি আমি কওঁ যে ইমান অকণমান কমাওক, নাই নকমায়, সিমানেই থাকিব। সেইকাৰণে আপোনালোকে যদি আহে বহুত পইচা লৈ আহিব দেই, বহুত দাম এইবিলাকত। তেতিয়াহ'লে ব'লক, আমি চেৰাপুঞ্জীৰ আৰু বহুত জেগা চাবলৈ আছে, সেইখিনি আমি চাই আহোঁ। আমি এতিয়া আছোঁ নচমাৰী কেম্প, আৰু ইয়াত চাওক কিমান ধুনীয়া ভিউ। मजा नहीं आ रहा है। A few moments later.
এতিয়া আমি ইয়াত টিকেট কাটিলোঁ 30 টকা দি পেলাই। এতিয়া আমি গৈ আছোঁ এটা গুফা ভিতৰলৈ। ব'লক আমি গুফাটোৰ ভিতৰত কি আছে আৰু কেনেকৈ যাব পাৰি সকলোখিনি আপোনালোকক দেখাই আছোঁ। এতিয়া আমি গৈ আছোঁ গুফা ভিতৰলৈ, ব'লক। গুফা চলো। এইটো গুফা সেইটো দি খালি ওলাব লাগিব। ইমান ডাঙৰ গুফা। এয়া আমি গুফাৰ প্ৰায় আধা কিলোমিটাৰ ওপৰত হ'ব ন গুফাটো? কিমান আছে জানো? ইমান ধুনীয়া এটা গুফা। আমি আহি এতিয়া এইটো ইমান ওপৰতো। ৱাও, আমি গৈ গুফাটোৰ ভিতৰৰ ভাগ পালোঁগৈ আৰু ইমানেই আন্ধাৰ, টৰ্চ মাৰি আমি যাব লগা হৈছে গুফাটোৰ ভিতৰলৈ। যেনে তেনে গৈ অকণ সুৰংগ পাইছোঁ। এই সুৰংগটোত অকণমান পোহৰ দেখিছোঁ, কিন্তু পোহৰটো আহিছে ওপৰৰ পৰা, লাইট জ্বলি আছে। এয়া দেখিছেনে আপোনালোকে? কিমান ধুনীয়া এটা গুফা। আৰু এই গুফাটোৰ ভিতৰত বহুত মানুহ আছে, কিন্তু মই দেখাব পৰা নাই আপোনালোকক, কাৰণ গুফাটো বহুত আন্ধাৰ হয় আৰু বহুত সৰু ৰাস্তা। আমি যেনে তেনে গৈ বাৰু বাহিৰ ওলালোগৈ আৰু গুফাটোৰ ভিতৰত, কিন্তু বিৰাটেই ভাল লাগিলে। এইখনে হৈছে বাংলাদেশ। এইখন বাংলাদেশৰ সীমা। এই পাহাৰটোৰ কাষে এইখন বাংলাদেশৰ সীমা। চাওক কিমান ধুনীয়া লাগে, একদম ওচৰৰ পৰা চাব পাৰি। বাংলাদেশখন অকণমান ওচৰৰ পৰা দেখাবৰ কাৰণে আহিছোঁ। এতিয়া আপোনালোকে চাব, বাংলাদেশ আৰু মেঘালয় বৰ্ডাৰ। সেয়া আমি চব আহি আছোঁ। এয়া কেমন আছে বেবী বুলি কৈছে। ভালো আছে, বহুত ভাগৰ লাগছে। বলক। এয়া এতিয়া আমি আহি পালোহি মেঘালয় আৰু বাংলাদেশৰ বৰ্ডাৰৰ মাজত। এয়া ইমানেই ডাৱৰ, ডাৱৰখিনি তললৈ আহিছে। আমি একোকে দেখা নাই। আমি বেলেগ এঠাইত গৈ পিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মেঘালয় আৰু বাংলাদেশৰ বৰ্ডাৰটো। তেন্তে ব'লক। এইটো যে দেখিছে, এইটো হৈছে বাংলাদেশলৈ যোৱা ৰাস্তা।